মই যেতিয়া ইলেকশ্যন খেলিবৰ কাৰণে ২০ নং মথনগুৰি সমষ্টিৰ পৰা মই কেণ্ডিডেট হিচাপে ৰাইজৰ মাজত আহিছিলোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে তেওঁলোকৰ এটা সমস্যা, জ্বলন্ত সমস্যাৰ কথা মোক জনাইছিলে, কৈছিলে, মোক দেখুৱাইছিলে আৰু কৈছিলে যে বাইদেউ আমাক ঘৰ নেলাগে, কম্বল নেলাগে, আঁঠুৱা নেলাগে, আমাক বেনিফিচিয়াৰী আমি ব্যক্তিগতভাৱে আমাৰ একো নেলাগে, আমাৰ এই নদীৰ প্ৰটেকশ্যনটো কৰি দিলে আমাৰ গাঁওখন যাতে বাচি যায়, আমাৰ মাটি ভিটিখিনি বাচি যোৱাৰ পিছত আমি যাতে আমাৰ পৰিয়ালবিলাকক লৈ সুখে সন্তোষে আমি থাকিব পাৰোঁ। আৰু ময়ো কথা দিছিলোঁ যে হয় আপোনালোকৰ মহামূল্যৱান ভোট পাই পেলাই মই যদি জিতি যাওঁ, মোক আপোনালোকে জিতাই দিয়ে, মই প্ৰথমে আপোনালোকৰ এই নদীৰ যিটো প্ৰটেকশ্যন, আপোনালোকৰ এই প্ৰটেকশ্যনৰ কাৰণে মই BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ হ'ব আৰু ছাৰৰ লগত আলোচনা কৰি মই তাৰ ব্যৱস্থা কৰিম। ঠিক তেনেকুৱাকৈ আপোনালোকে গম পায় আজি আমাৰ 5 মাহ মাত্ৰ পাৰ হৈছে আমাৰ গভৰ্ণমেণ্টৰ, আৰু সেই হিচাপেই আমাৰ এতিয়া যিহেতু প্ৰথম বাজেট আমাৰ মাত্ৰ হৈছে, মই BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক এই কথাটো মই জনাইছিলোঁ আৰু ছাৰে এই অঞ্চলৰ মানুহৰ প্ৰতি যিটো সন্মান, তেওঁলোকৰ প্ৰতি যিটো দয়া আৰু তেওঁলোকৰ প্ৰতি যিটো দায়িত্ব, এই দায়িত্বক শলাগ লৈ পেলাই ছাৰৰ ডিপাৰ্টমেণ্টৰ পৰা এইটো একচুৱেলি PNRD ডিপাৰ্টমেণ্টৰ পৰা দুটা স্কিমত টোটেল 10 crore টকা ইয়াতে আজি আমি চেংচন কৰিব পাৰিছোঁ। সোনকালে আমি ইয়াৰ আজি ষ্টন ফাউণ্ডেশ্যন, BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আহি আছে, ষ্টন ফাউণ্ডেশ্যন হোৱাৰ লগে লগে ইয়াতে কামো আৰম্ভ হৈ যাব, যিহেতু অফ ছিজন আহি আছে, সেইকাৰণে আগতীয়াকৈ আমি এই কামটো আৰম্ভ কৰিম আৰু ইয়াৰ মানুহে যথেষ্ট এই কামৰ জৰিয়তে উপকৃত হ'ব। আৰু এয়াই BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী আৰু মই প্ৰতিনিধি হিচাপে আজি ইয়াতে ৰাইজক দিয়া কথা মতে যে আজি কাম কৰাৰ সুযোগ আমাক BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে দিছে, তাৰ কাৰণেও ছাৰক আকৌ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতিনিধি হিচাপে মই যিটো কথা দিছিলোঁ সেই কথা মতে তেওঁলোকৰ ওচৰত আজি আহি মই থিয় দিব পাৰিছোঁ। ধন্যবাদ। এইটো জিঅ' বেগ হ'ব, জিঅ' বেগৰ জৰিয়তে এইটো প্ৰটেকশ্যন কৰা হ'ব। যিহেতু টকাৰ এমাউণ্টটো একেবাৰে কম নহয়, ভালেখিনি টকা ইয়াতে আমি ছাৰৰ PNRD ডিপাৰ্টমেণ্টৰ পৰা আনিব পাৰিছোঁ, ভাল এটা প্ৰটেকশ্যন ৰাইজৰ কাৰণে হৈ যাব। ইয়াতে টোটেল 3 কিলোমিটাৰ না, টোটেল 3 কিলোমিটাৰ হয়, টোটেল 3 কিলোমিটাৰৰ অলপ বেছি আছে, অলপখিনি জেগা নন BTC আছে, সেইখিনিও ইয়াৰ লগতে সাঙুৰি দিছোঁ। নহ'লে আকৌ সেইফালেদি যদি ভাঙি যায় তেতিয়াহ'লে গাঁওখন আকৌ ভাবুকিৰ সৃষ্টি হ'ব, সেইকাৰণে অকণমান জেগা, বেছি নহয়, অকণমান জেগা নন BTC আছে, সেইখিনিও ইয়াতে প্ৰটেকশ্যনৰ লগত আমি ধৰি দিছোঁ।